চাওক নিৰ্বাচনটো কোনো নিশ্চয়তা নাই যেহেতু কৰোনাৰ কাৰণে সেইটো হৈছে আৰু এতিয়া বাহিৰৰ পৰা অহা মানুহবিলাকে পজিটিভ ওলাই আছে তাৰপিছত গোটেই আমাৰ প্ৰশাসনিক মানে বিষয়া বা কৰ্মচাৰী যিখিনি আছে ডিচিৰ পৰা আৰম্ভ কৰি আপোনাৰ সাৰ্কল অফিচ বা ব্লক ডেভেলপমেণ্ট অফিচ সবে তাত নিয়োজিত গতিকে সেইটো তেনেকুৱা এটা পৰিস্থিতিত নিৰ্বাচন পাতাটো সম্ভৱ নহয় আনফালেদি এটা কথা এতিয়া অলৰেডি গভৰ্ণৰ ৰুল চলি আছে ইলেকশ্যন কোড অফ কণ্ডাক্ট এইটো সুকীয়া কথা কিন্তু গভৰ্ণৰ ৰুল চলিছে এতিয়া ডিপেণ্ড কৰিব যে গভৰ্ণৰে কি বিচাৰে কাৰণ গভৰ্ণৰ এজন বহাৰ পিছত এনেকুৱা এটা টেকনিকেল প্ৰব্লেম হৈ যায় তেওঁ হ'ল ষ্টেট হেডক কোনেও আপুনি জবৰদস্তি আপুনি এৰি দিয়ক বুলি ক'ব নোৱাৰে আপুনি ইলেকশ্যন পাতক বুলি ক'ব নোৱাৰে গতিকে গভৰ্ণৰৰো ইচ্ছা লাগিব যে তেওঁ কেতিয়া এৰি দিয়ে BTCখন গতিকে সেইবিলাক এটা প্ৰব্লেম আছে যিহেতু গভৰ্ণৰৰ হাতত গুচি গ'ল গভৰ্ণৰ এটা ছাইডত BTCৰ সামান্য এজন চিফৰ দায়িত্বটো তেওঁ পালন কৰি আছে কিন্তু আনফালেদি গভৰ্ণৰ হ'ল ষ্টেট হেড মানে ৰাজ্যৰে তেওঁ মুৰব্বী হয় গতিকে ৰাজ্যৰ মুৰব্বী এজন মুখ্যমন্ত্ৰী বা কোনোবা মানে কি কয় নিৰ্বাচন আয়োগ তেখেতক মানে ফৰ্চফুলি ক'ব নোৱাৰে তেওঁৰ ইচ্ছাৰ মানে কিবাৰ ওপৰতহে নিৰ্ভৰ হ'ব গতিকে BTCৰ নিৰ্বাচন অনিশ্চয়তাটোৱে বেছি হৈছে আৰু যিটো UPPL BJP কংগ্ৰেছ প্লাছ আপোনাৰ কি আছিলে গণ সুৰক্ষা দল নৱ কুমাৰ সোণিয়াৰ তেওঁলোকে সবে গভৰ্ণৰৰ ৰুল বিচাৰিছিলে ভাল হ'ব বুলি কৈছিলে গতিকে মই ভাবোঁ তেওঁলোকে গভৰ্ণৰ ৰুল হৈ থকাটোকে বিচাৰে কি জানি আৰু যদি নহয় তেওঁলোকে গভৰ্ণৰক কৈ ফালে যিকোনো সময়ত নিৰ্বাচন পাতিব পাৰে আৰু তেওঁলোকেতো কি জানি ডেমক্ৰেটিক চৰকাৰ নালাগে কাৰণ তেওঁলোকে খুজি লৈছে যে গভৰ্ণৰ ৰুল লাগে ডেমক্ৰেচিত কোনো ৰাজনৈতিক দলে কেতিয়াও ৰাষ্ট্ৰপতি শাসন নিবিচাৰে কিন্তু আমাৰ অদ্ভুত কথাটো হ'ল কি UPPL আৰু আপোনাৰ BJP আৰু ইয়াৰ পিছত কংগ্ৰেছ গণ সুৰক্ষা দল তেনেকুৱা ৰাজনৈতিক দলবিলাকে গণতান্ত্ৰিক মানে কিবাৰ প্ৰক্ৰিয়াৰ মানে উপৰোক্তভাৱে তেওঁলোকে বিশ্বাস কৰিছে গভৰ্ণৰ ৰুলটো গতিকে গভৰ্ণৰ ৰুল তেওঁলোকে যেতিয়ালৈকে বিচাৰে মই ভাবোঁ গভৰ্ণৰ ৰুল হৈ থাকিব আমিতো আইনৰ সহায় লৈছোঁ আইনে কৰ্ডে কি কয় কাৰণ সেইটো গভৰ্ণৰ ৰুলৰ মানে প্ৰযোজ্য নাছিলে এইটো এক্সটেনশ্যনহে আছিলে আমাৰ সুকীয়াটো বেলেগ আমি কাৰণ জানো জনগণৰ যদি কিবা হ'ব লাগে আমাৰ নিচিনা ভাৰতৰ নিচিনা গণতন্ত্ৰৰ দেশত ৰাইজৰ প্ৰতিনিধিৰ দ্বাৰাহে এটা চৰকাৰ পৰিচালিত হ'ব লাগে ৰজাৰ নিচিনা কোনো এটা ব্যক্তিৰ দ্বাৰা নহয় গতিকে গণতন্ত্ৰত কেতিয়াও সেইটো আপোনাৰ সমৰ্থনযোগ্য নহয় নাই একো নহ'ব পাৰ্টিটো কোনোবা ওলাই যাব কোনোবা আহিব এজন MLA ওলাই যাব 3টা MLA হ'বলৈ আগবাঢ়ি আহিব ৰাজনীতিৰ আৰু কি আছে ৰাজনীতিটো আপোনাৰ যেতিয়া ৰাজনীতি দলীয় শক্তিশালী হৈ থাকে তেতিয়া সেই ৰাজনীতি দলৰ কাৰণে আপুনি চিন্তা কৰিবই নালাগে গতিকে BPF দলত এজন গ'লে আমাৰ 4জন এক্টিভ মানুহ আহি যায় এই পষ্টটো ফিল আপ কৰিবলৈ এটা এই পকলাবাৰী সমষ্টি যেটো দেখা গৈছে এতে মানে দুজন মানে সিগনেচাৰ যে সিগনেটৰী আছে দুজন এই ক্ষেত্ৰত BPF কিবা সমস্যা হ'ব পাৰে নেকি আমাৰ একো সমস্যা নহয় মই কৈছোঁ আমাৰ অলৰেডি ৰাইজ আছে 3বাৰ ৰাইজে BPF দলক ভোট দি আজি BTC মানে চলাবলৈ সুযোগ দিছে আৰু সেই ৰাইজে মানে আজিলৈকেও BPFৰ ওপৰত আস্থা আছে সেয়া আমি বিশ্বাস কৰোঁ আৰু সেই হিচাপে সিগনেটৰী কেইজন আহে বেলেগ কথা কিন্তু BPF দলৰ প্ৰাৰ্থীয়ে জয়যুক্ত হ'ব কাইলৈ মানে এই গভৰ্ণৰ আহিব এই ক্ষেত্ৰত আপুনি কিবা ক'ব বিচাৰে নাই গভৰ্ণৰ আহিব তেওঁ আজি BTCৰ দায়িত্ব লৈছে হাগ্ৰামা যি কৰিছে তাতকৈ তেওঁ বেছি কৰক যদি হাগ্ৰামাই কিমান বা 1000 কিলোমিটাৰ ৰাস্তা বনাইছে তেওঁ আৰু 10,000 কৰক ক'ৰবাত যদি কালভাৰ ভাঙিছে তেওঁ দিয়ক মানুহ যদি খাব পোৱা নাই তেওঁ দিয়ক ধুমুহা যদি ক'ৰবাত ঘৰ ভাঙিছে এতিয়া তেওঁ দিয়ক হাগ্ৰামাই দি আছিলে ক'ৰবাত যদি বানপানী হং অৱস্থা আছে বান ভাঙিব খুজিছে তেওঁ কালি দিয়ক এনে আহি ঘূৰি গৈ থাকিলে নহয় আজি আমাৰ খাবলৈ নাই ভূটানৰ মানুহে আহি পেলাই আমাক খাবলৈ দিছে গভৰ্ণৰ ৰুল হোৱাৰ পিছতো গভৰ্ণৰে কত 1 কেজি চাউল দিয়া নাই